So, আজি মোৰ ভন্টিৰ বাৰ্থডে হয় আৰু একেলগে আমাৰ পূজাও পাতিব আৰু মোৰ ভন্টি আজি বহুত এক্সাইটেড হৈ আছে আৰু আমি গিফ্টটো দিছোঁ চাইক সো বলো এতিয়া পূজাত কি কৰি আছে বা আমি কি গিফ্ট দিছোঁ আপোনালোকক আমি বেলুন্সবোৰ কালিয়ে লগাইছিলোঁ টাইম নহ'ব বুলি আৰু এতিয়া চব সৰু হৈ গ'ল আৰু এটা ফাটিও গ'ল এতিয়া মানে পূজা ষ্টাৰ্ট হোৱা নাই হ'ব আৰু চব বস্তুবোৰ ৰেডি কৰি আছে আৰু এইমাত্ৰ যে দেখালোঁ সেইবিলাক চব বেলুনবোৰ আৰু বহুত লগাইছিলোঁ কিন্তু চব এটা এটাকৈ ফাটি শেষ হৈ গ'ল মানে কালিয়ে লগাইছিলোঁ আজি টাইম নাপাম বুলি গম পাইছিলোঁ চ' কালি লগাইছোঁ কিছুমান সৰু হৈ গৈছে কিছুমান ফাটি গৈছে আৰু এতিয়া এনেই চাহ খুৱাইছে আৰু আজি ইভিনিঙত ভণ্টিৰ বাৰ্থডে পাতিম আৰু এতিয়া মই ভাত খাই লওঁ তাৰপিছত আৰু ইভিনিঙত ভণ্টিৰ বাৰ্থডে পাতিম ভাত খোৱা হৈ গ'ল আৰু এইখিনি এনেকৈ থৈ দিছে আৰু এতিয়া মই অকণমান ৰেষ্ট লৈ আছোঁ টিভি চাই অলপমান পিছত আৰু বাৰ্থডে চেলিব্ৰেট কৰিম ভণ্টিৰ আৰু এতিয়া খানা বনাব আৰু পনীৰ কাটি আছে এইবোৰ চব ৰেডি কৰি আছে কাটি আজি আমি নিৰামিষ ভাত খুৱাম একেলগে পূজাও পাতিছোঁ যে সেইবাবে Happy birthday! যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ বাই বাই